কামৰূপৰ কমলপুৰ আজাৰাত ডকাইতি কাণ্ড তিনিজনীয়া ডকাইতৰ দলৰ তাণ্ডৱ আজাৰাত প্ৰচণ্ড তৰুৱালেৰে ডকাইতে আক্ৰমণ কৰিলে গৃহস্থক ডকাইতৰ তৰুৱালৰ আঘাতত আঘাতপ্ৰাপ্ত হল এজন আজাৰাৰ জাহাংগীৰ আলীৰ বাসগৃহত নিশা ডকাইতৰ দলটোৱে কৰে আক্ৰমণ আমি বজাৰত আছিলোঁ ঘৰৰ পৰা ফোন কৰিছে যে দুজন মানুহৰ মুখত ৰুমাল মাৰি কিনে আপোনাৰ ঘৰৰ সন্মুখত মানে আপ ডাউন কৰি আছে যেতিয়া আমি বজাৰৰ পৰা গাড়ী লৈ কিনে আহিলোঁ এইখন গাড়ী দেখিলোঁ ৰাস্তাত কিয় ৰখিছে যেতিয়া চালোঁ গৈ দেখা পালোঁ এজন মানুহ আছে মানুহজনক সুধিলোঁ যে ক'ত আহিছে কৈছে মই নাজানো মই ভাড়া লৈ আছোঁ তেতিয়া আব্বা কৰিছে কি চাবিটো লৈ লৈছে লৈ কিনে আমি ঘৰত গ'লোঁ ঘৰৰ পৰা যেতিয়া টৰ্চটোলৈ ওলাই আহিলোঁ ৰাস্তাত মানে ডেগাৰখন লৈ দুখন হাতেৰে এনেকৈ কোব দিব আহিছে পিছফালৰ পৰা কিন্তু মানুহজন চিনি নাপাওঁ তাৰপিছত মই যেতিয়া ধৰিলোঁ গলত ধৰোঁতে ডেগাৰৰ আগটো ইয়াত লাগিছে তাৰপিছত ইয়াত লাগিছে তাৰপিছত মই যেতিয়া ধৰি পৰি গ'লোঁ আব্বাই ধৰিলে আব্বাই ধৰাৰ পিছত আমাৰ গাঁৱৰ ল'ৰা এটাই যেতিয়া সেই ল'ৰাটোক মানে 2 ঘোচমান লগাই দিয়াৰ পিছত আপোনাৰ ডেগাৰটো এৰি দিছে তাৰপিছত ইফালে পলাইছে এটা পলাইছে গাড়ীখন ধৰিছে গাড়ীখনটো ধৰিছোঁ গাড়ীখনটো ল'ব দিয়া নাই চাবিটো আগতে ওলাই ৰাখিছোঁ বাকী ডকাইত কেইজন পলাল ডকাইত প্ৰথমতে ইয়াত এজন দেখিলোঁ আৰু তাত আমাৰ ঘৰৰ সন্মুখত এজন দেখিলোঁ এই দুজনে দেখিছোঁ কিন্তু ড্ৰাইভাৰজনে কৈছে 3জন আহিছিল বোলে পৰিয়ালটোৱে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া অহাত ডকাইতৰ দলটোৱে পলায়ন কৰে ডকাইতৰ দলৰ এগৰাকী সদস্য কৰায়ত্ব কৰিবলৈ যাওঁতে তৰুৱালৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় জাহাংগীৰ আলীৰ পুত্ৰ জাহিৰ আলী স্থানীয় লোকসকলে জব্দ কৰে ডকাইতে ব্যৱহাৰ কৰা চেন্ট্ৰ বাহন জব্দকৃত AS12B 0482 নম্বৰৰ ডকাইতে ব্যৱহাৰ কৰা চেন্ট্ৰ বাহনখন স্থানীয় লোকসকলে চমজাই দিয়ে কমলপুৰ আৰক্ষীক ডকাইতৰ দলটোৱে কোনো সা-সম্পত্তি ডকাইতি কৰিবলৈ সক্ষম নহল যদিও সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোত বাইহাটাৰ পৰা নিজামুদ্দিন আহমেদৰ ৰিপৰ্ট PI নিউজ